আমাৰ বিটিচিৰ ডেপুটি চিফ কাম্পা বৰগিয়াৰী চিৰাং দুৱাৰ সমষ্টিৰ প্ৰাৰ্থী আমাৰ BPF দলৰ সি জিকাটো 100% আৰু নতুন যেতিয়া চৰকাৰ বনাব কাম্পা বৰগিয়াৰীয়ে ডেপুটি চিফ হিচাপে দায়িত্ব গ্ৰহণ কৰি পেলাই আকৌ কাম কৰিব। স্যাৰ কালি আপুনি কৈছে যে আপুনি আপোনালোকে জিকিলে BTR চুক্তিৰ কিছুমান নিয়ম নীতি সাল সলনি কৰিব। নাই তাৰমানে BTR চুক্তিত কিছুমান দফাটো অলপ যদি ৰিভিউ নকৰে আমাৰ মাজত বহুত গণ্ডগোল হ'ব। এই কথাটো মই কৈছোঁ, আপোনালোকে চাওক কিছুমান দফা যদি অলপ যদি সাল সলনি নকৰে বড়ো অনাবড়ো বিৰাট ডাঙৰ গণ্ডগোল হ'ব। আচ্ছা, আৰু এটা কথা হৈছে যে BTR চুক্তিৰ যিটো সীমা নিৰ্ধাৰণৰ কাৰণে যে আয়োগ গঠন কৰা হৈছে সেইটো BTC কৰা গাঁও গঠনৰ সুযোগ দিয়া হৈছে বুলি কোৱা হৈছে। BTCৰ পৰা এটাও গাঁও কৰ্তন নহয়, যিমানেই নকয় কিয় BTCৰ পৰা এটাও গাঁও কৰ্তন নহয় আৰু নতুনো সোমোৱাটো চৰকাৰৰ লগত আমি আলোচনা কৰি পেলাই আমি চাই লওঁ। কিন্তু এতিয়া আপাতত এটাও গাঁও কৰ্তন নহয়, যিহেতু সেই সীমাটো লৈয়ে BTC নিৰ্বাচন শেষ হোৱাৰ পিছত কি হয় সেইটো মই নাজানো, কিন্তু এই এৰিয়াটো লৈ পেলাই এতিয়া BTC নিৰ্বাচন হ'বলৈ গৈ আছে। নিৰ্বাচনত আগত এটাও গাঁও কৰ্তন নহয়। নৱসৰণে কৈ আছে আপোনালোকে চৰকাৰ বনাবই নোৱাৰে, তেওঁলোকেই বনাব। নাই এইটো চবে কয়, আজি BJPও কৈছে, কংগ্ৰেছো কৈছে, হীৰা চৌৰেণীয়েও কৈছে, UPPও কৈছে যে ইহঁতে এবছলিউট মেজৰিটি পাই পেলাই চৰকাৰ বনাব বুলি। আমিও BPF দল হিচাপে আজি কৈ আছোঁ যে BPF দলে সিঙ্গেল মেজৰিটি পাই পেলাই চৰকাৰ বনাব। স্যার BPF দলৰ নিৰ্বাচনী প্ৰচাৰটো শক্তিশালী দেখা গৈছে আজি নহয়, প্ৰত্যেকবাৰতে আমাৰ BPF দলৰ যিটো নিৰ্বাচনী প্ৰচাৰ অভিযান খুব ষ্ট্ৰংলি হৈ আছে আৰু ইয়াতকৈ আৰু ষ্ট্ৰং হ'ব। এইটো জাষ্ট আৰম্ভণি দেই। সেইটোৱে, সেইকাৰণে মই আগতেও কৈছোঁ মানে ইউজ এণ্ড থ্ৰ' নিচিনা কৰিছে। ডিয়াৰ নাবলা তেখেতৰ চহী নহ'লে হয়তো চুক্তিটো নহ'লহেঁতেন, নহ'লেতো তেওঁক জেলত ৰাখিয়ে চুক্তিটো কৰিব পাৰিলেহেঁতেন। চ' তেওঁক আনিলে, চুক্তি হ'ল। চুক্তি হোৱাৰ পিছত একচুৱেলি NDFBৰ লগত যিটো মেমৰেণ্ডামখন লৈ ইণ্টাৰলকিউটৰে আলোচনা কৰি আছিলে, সেইখনত জেনেৰেল এমনেষ্টিৰ কথা সন্নিৱিষ্ট কৰা হৈছিল আৰু আমি জনাত সেইটো ইণ্টাৰলকিউটৰ লেভেলত, আৰু সেইটোৱে নিয়ম যিহেতু সেইটো মানে জেনেৰেল এমনেষ্টিৰ কথা আহিছিল। কিন্তু পিছত যিখন চুক্তি কৰা হ'ল সেইখনটো তেওঁলোকে সম্পূৰ্ণকৈ নেদেখিলেও, আৰু সেইটোত তাৰমানে ক্ল'জটো অলপ ডিফাৰেণ্টলি তাত ৰখা হ'ল। তাত তাৰমানে বেইলৰ কথাও লিখা নহ'ল। তাত লিখা হ'ল যে দুটা ধৰণৰ কেছটো দুটা ভাগত ভাগ কৰা হ'ল, এটা হেনিয়াছ কেছ, এটা নন হেনিয়াছ কেছ। চ' এতিয়া নন হেনিয়াছ কেছবিলাক লাহে লাহেকৈ কোৰ্টত গৈ সেইবিলাক উইথড্ৰ হ'ব, কিন্তু হেনিয়াছ কেছৰ বিষয়ে তাত স্পষ্ট একো লিখা নাই। এইটো ৰিভিউ কৰা হ'ব যে এজ পাৰ এক্সিষ্টিং পলিচি বুলি লিখা আছে, যে উইথ এক্সিষ্টিং পলিচি। সেইটো ডাঙৰ কথা। এতিয়া কোৱা হৈছে বা কৈ আছে চাকৰকাৰীসকলেও যে ছমাহৰ পিছত ওলাব, এবছৰৰ পিছত ওলাব, আমি লাগিম, সেইবিলাক এটা প্ৰচেছ আছে, টাইম লাগিব। কিন্তু আচলতে এইটো হ'ব লাগিছিল যে যেতিয়াই চুক্তি হৈছে তেতিয়াই ওলাব পাৰিব লাগিছিল, নহ'লে শান্তি চুক্তিৰ অৰ্থই নাই। কিমান মানুহ আহিছে আপোনালোকৰ হিচাপত? কিমান আছে মানুহ? আমাৰ হিচাপ আছে ইয়াত 13,000 মানুহ আহিছে। কমো নহয়, বেছিও নহয়, 13,200 প্লাছ মাইনাছ, 13,200 প্লাছ মাইনাছ এইটোৱেই। গতিকে আমাৰ ইয়াত জিকিবৰ কাৰণে আমাক 23,000-24,000 লাগে। ইয়াত 13,000 আছে, চবৰে পৰিয়াল আছে। এটা পৰিয়ালৰ পৰা এজন আহিছে, ক'ৰবাৰ পৰা দুজন আহিছে, য'ত 3-4জন জেনেৰেলি ভোটাৰ থাকে। গতিকে উই আৰ এক্সপেক্টিং ডেট উইল গেট নিয়াৰ এবাউট 27,000 ভোট। আজি খানা মানুহবিলাকক ক'ব যে আগত আমি খানা মানুহবিলাকে গাড়ী চাৰি দি গ'লেও যাব পৰা নাছিল এনেকুৱা, আজি একদম পিচ ৰাস্তা দি গৈ আছে, সেইটো ক'ব। বেংগা মানুহ ক'ব যে নুশুনা মানুহ, সেই BTC হোৱা আগত 17 বছৰ আগত দেখোন আমি এনেকুৱা আছিলোঁ, এতিয়া দেখোন বেলেগ হৈছে, এইটো ফিল কৰিব। আমাৰ জাম্বা জাম্বি মানুহবিলাকক ক'ব যে স্কুল পঢ়াবলৈ, কলেজ পঢ়াবলৈ তেখেতসকলে নোৱাৰিছিল, বাসুগাঁও, বঙাইগাঁও, কোকৰাঝাৰত পঠিয়াব লগা হৈছিল। কিন্তু আজিকালি ক'ৰবাত কলেজ, ক'ৰবাত হায়াৰ ছেকেণ্ডেৰী ইত্যাদি স্কুল হৈ পেলাই নিজৰ ল'ৰা ছোৱালীক পঢ়াব পাৰিছে।
MA পঢ়িবলৈ গুৱাহাটীত গৈছিল এডমিশ্যন দিয়া নাছিল সেইফালৰ মানুহবিলাকক কাৰণ এইফালৰ মানুহে কম পাৰ্চেণ্টেজ পায় এতিয়া বড়োলেণ্ড ইউনিভাৰ্চিটি বনোৱা হৈছে তাতে আমাৰ ল'ৰা ছোৱালী পঢ়িব পাইছে এটাও টেকনিকেল ইনষ্টিটিউট পলিটেকনিকো নাছিলে আমাৰ বড়োলেণ্ড অঞ্চলত এইটো কিয় পাহৰি গৈছে UPFL নেতাসকলে UPFL ছাপৰ্টাৰসকলে আজি CIT বনাইছে ইঞ্জিনিয়াৰিং কলেজ বনাইছে মেডিকেল কলেজ বনাইছে নাৰ্ছিং কলেজ বনাইছে প্ৰত্যেক ডিষ্ট্ৰিক্টত আমি ITI বনাইছে আৰু বহুত ব্যক্তিয়ে আজিকালি ট্ৰেইনিং চেণ্টাৰ ইত্যাদি বনাইছে ইয়াৰ দ্বাৰা আমাৰ মানুহবিলাকক কাৰিকৰীৰ ওপৰত শিক্ষা দিয়া গৈছে স্কিল ডেভেলপমেণ্ট কৰা হৈছে আজি MTech কৰিছে CITত ইয়াতে PhD কৰিছে অদূৰ ভৱিষ্যতত আমি আশা কৰিছোঁ ইয়াত পঢ়া PhD ষ্টুডেণ্টছ MSc MTech ষ্টুডেণ্টছ তেখেতসকলে বেলেগ জাগাত গৈ পেলাই কাম কৰিব পাৰিব আমাৰ অঞ্চলত দলং বনাব লাগে ঘৰ বনাব লাগে বহুত কাম কৰিব লাগে এইবোৰ কাম কৰিবৰ কাৰণে আমাৰ ভাল ইঞ্জিনিয়াৰ নাছিলে গতিকে আই নদী আমি দলং বনাই আছোঁ সেই দলংটো DPR বনাবলৈ ইয়াত ডিজাইনটো কেনেকৈ হ'ব লাগে আমাৰ মানুহ নাছিলে এতিয়া সেইবোৰত পঢ়া ল'ৰাবিলাকে এতিয়া বনাব পাৰিব যে তেখেতৰ অনুপস্থিতিত বা তেওঁলোকৰ কিবা প্ৰভাৱ পৰিব নিৰ্বাচনী প্ৰচাৰত তেখেতক সোধক নিশ্চয় তেখেতে কণ্ট্ৰিবিউশ্যন মই কৰিব পাৰিলেও হয় নেকি বুলি ভাবে না নাভাবে তেখেতক সোধক প্ৰশ্ন উঠিছে যে আপোনাৰ লগতে মতানৈক্য যথেষ্ট হৈছে বিশ্বজিৎ দৈমাৰী তেখেতে যিটো কৈছে ইয়াৰ সঁচা কথাটোহে মই কৈছোঁ আৰু মই কোৱাত আৰু তেখেতে কোৱাত যি ডিফাৰেঞ্চ আছে আপোনালোকে চবে দেখিছে মই কোনো ক্লেইমো কৰা নাই মই জোখৰাও কৰা নাই ছাৰ আপুনি যদি জিকি যায় নিজৰ সমষ্টিৰ কাৰণে প্ৰথম কামটো কি হ'ব ছাৰ আপুনি কি ভাবে মই কি কৰিব লাগিব আপুনি জানিছে নাই আপুনি কওক মই কি কৰিব লাগিব আপুনি কওক ৰাজ্যৰ কাৰণে কি কৰিব লাগিব ছাৰ আপুনি জানে মোৰতো কৰিব লগা বহুত আছে BTC এই 15 বছৰ শাসন কৰাৰ আমি শূন্যৰ পৰা কাম কৰিছোঁ ভাই আসাম চৰকাৰে অসমৰ চৰকাৰে আমাৰ এই অঞ্চলৰ এটা কিলোমিটাৰ পিছ ৰাস্তা দিয়া নাছিল এটাও কালভাৰ্ট নাছিল আপুনি পাহৰিছে নেকি এই কাৰিগাঁৱৰ পৰা কোকৰাঝাৰ হেডকোৱাৰ্টাৰ যোৱা ৰাস্তাটো কেনেকুৱা আছিল ইয়াত কিবা কংক্ৰিট দলং আছিল নেকি গোটেইটো এই কাঠৰ দলং ভাঙা চিঙা আছিল কোকৰাঝাৰৰ পৰা কাৰিগাঁও পাবলৈ আপোনাক 1 ঘণ্টা লাগিছিল কিয় পাহৰিছে আজি 15 মিনিট নালাগে আমি সেইটো কাম কৰিছোঁ এই উত্তৰ অঞ্চলত আমাৰ বড়োবিলাকৰ যি আন্দোলন আছিল যি পৰিস্থিতি আছিল দক্ষিণ ফালে কাম কৰিব পাৰিছে কিন্তু এইফালে কাম কৰিব পৰা নাছিল এতিয়াও গাঁৱে খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে আসাম চৰকাৰে সেইবোৰ এটা খোৱা বনাই দিয়া নাছিল BTC হোৱাৰ পিছতহে আমাৰ ৰাজ্যই গম পাইছে যে চৰকাৰে ৰাজ্যক খোৱা বনাই দিয়ে আমাৰ ৰাজ্যই নাজানিছিল খেতি পথাৰত যে পানী যোগানৰ কাৰণে বান বনাই দিয়ে আসাম চৰকাৰে কৰিব লাগে নাই নাজানিছিল এই BTC গঠন হোৱাৰ পিছতহে গম পাইছে ৰাইজে চৰকাৰে দেখোন পইচা দিয়ে আমাৰ বান বঢ়াবলৈ গম পাইছে তেনেকুৱা এডুকেশ্যন সেক্টৰ অতি পিছপৰা আছিলে BTC অঞ্চলটোই মই ভাবোঁ সারা ভাৰতৰ সবতকৈ পিছ পৰি থকা অঞ্চল আছিল ইয়াত থকা অসমীয়া মানুহ ইয়াত থকা বঙালী মানুহ ইয়াত থকা মাৰোৱাৰী মানুহ ইয়াত থকা বিহাৰী মানুহ অতি পিছপৰা আছিল আমি ট্ৰাইবেল বড়োবিলাকেহে এডভান্স আছিল এতিয়া তেখেতসকলক সোধক যে এই অঞ্চলৰ শিক্ষা বিভাগত কি কাম কৰা নাই যি অসমীয়া মানুহে গুৱাহাটীত গৈ পেলাই শিৱসাগৰত গৈ পেলাই ডিব্ৰুগড়ত গৈ পেলাই দিল্লীত গৈ পেলাই পঢ়িব পৰা নাছিল তেখেতসকলে শিক্ষাৰ দিশত কেনেকৈ পিছ পৰি আছিল আজি বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু সেই বড়োলেণ্ডৰ ভিতৰত আমি যে কলেজ বনালোঁ ওদালগুৰি কলেজ টংলা কলেজ ক'ৰবা বিজনেছ কলেজ ক'ৰবা ছায়েন্স কলেজ ক'ৰবা কমাৰ্চ কলেজ ক'ৰবা অন্য কলেজ তো সেই কলেজবোৰত যি 12B ষ্টেটাছ পোৱাৰ পিছত ছাষ্টেইনেবল হ'ল কলেজে ইয়াৰ দ্বাৰাহে আমাৰ ল'ৰা ছোৱালী পঢ়িব পাৰিছে ইয়াৰ দ্বাৰাহে ইয়াত থকা অসমীয়াবিলাকো শিক্ষা পাইছে ইয়াত থকা বঙালীবিলাকো শিক্ষা পাইছে আমাৰ বড়োসকলৰ কথাটো বাদ দিয়ক আদিবাসীসকলৰ কথাটো বাদ দিয়ক ৰাজবংশীসকলৰ কথাটো বাদ দিয়ক আমি পিছ পৰি থকা জাতি সদায় পিছফালেই আছোঁ
আমিও আগুৱাব বিচাৰোঁ আমাকো শিক্ষা লাগে ইয়াৰ কাৰণে আমি জবৰদস্ত শিক্ষা বিভাগৰ কেনেকৈ উন্নতি কৰিব লাগে কাম কৰিছোঁ দিনে ৰাতি ইউনিভাৰ্চিটিৰ কথা কোনেও আমাক দিয়া নাই আমি দাবী কৰি পেলাইহে বনাই লৈছোঁ আমাক CIT কোনেও দিয়া নাই অসমৰ ইণ্টেলেকচুৱেলছবিলাকে ইয়াত CIT বনাব লাগে বুলি কোনেও কোৱা নাই আমি সেই মূৰ্খ BLTৰ মানুহবিলাকে এই বড়োলেণ্ড অঞ্চলৰ পিছ পৰি থকা জাতি গোষ্ঠীৰ ল'ৰা ছোৱালীক এটা টেকনিকেল ইনষ্টিটিউট বনাই পেলাই জ্ঞান দিব লাগিব টেকনিকেল নলেজ এডুকেশ্যন দিব লাগিব বুলি CIT বনোৱা হৈছে ভাৰত চৰকাৰে মৰম কৰিছে আপোনালোকে সোধক যে বড়োলেণ্ড আন্দোলন যেতিয়া হৈছিল BTC যেতিয়া গঠন হৈছিল 2003 চনত এতিয়া MA পঢ়া MA পাছ কৰা PhD কৰা তেখেতসকলৰ বয়স কিমান আছিল এতিয়া এপছৰ নেতা হয় এতিয়া UPPLৰ নেতা হয় 25 বছৰীয়া ল'ৰা 17 বছৰৰ আগৰ কিমান বয়সৰ মানুহ আছিল 8 বছৰৰ ল'ৰা আছিল ছোৱালী আছিল 10 বছৰৰ ল'ৰা ছোৱালী আছিল তেখেতসকলে এই ৰাস্তা আছিল নাই একো নাজানে স্কুল কলেজ আছিল না নাই একো নাজানে আজি বলেৰৰ উঠি তেখেতসকলে স্কুল পঢ়িব পাইছে কলেজ পঢ়িব পাইছে আমাৰ জেনেৰেশ্যনৰ মানুহবিলাকে পঢ়িবৰ কাৰণে পঢ়িব পাৰে ভাল আছিল ষ্টুডেণ্ট হিচাপে কিন্তু টকা পইচা নথকাৰ কাৰণে পঢ়িব পোৱা নাছিল তো আজি আমি বনোৱা ইউনিভাৰ্চিটিত MA পাছ কৰি পেলাই আমি বনোৱা ইউনিভাৰ্চিটিত PhD পাছ কৰি পেলাই আমি বনোৱা কলেজত BA পাছ কৰি পেলাই তেখেতসকলে আকৌ একো কৰা নাই BTC নেতাবিলাকে কৈছে আমি বনোৱা ৰাস্তা দি বলেৰো চলাই পেলাই তেখেতসকলে একো কৰা নাই বুলি কৈ আছে আপোনালোকে জাৰ্নেলিষ্ট এইবোৰ যদি ইনফৰমেশ্যন আপোনালোকৰ যদি নাথাকে অতি দুৰ্ভাগ্যজনক হ'ব আপোনালোকেও কওক যে 15 বছৰ আগত এই অঞ্চলত কি আছিল এতিয়া 15 বছৰৰ পিছত কি নাই সেইটো সোধক হয় বহুত বনাব লাগে গাঁৱে গাঁৱে এতিয়ালৈকে ভাল ৰাস্তা বনাব পৰা নাই গাঁৱে গাঁৱে এতিয়াও খোৱা পানী দিব পৰা নাই এতিয়াও ইৰিগেশ্যন বনাব লগা আছে এতিয়াও স্কুল আৰু মেৰামতি বনাব লাগে নন প্ৰভিন্সিয়েলাইজ স্কুল আছে এইবোৰ বনাব লাগে আমাৰ এই চামথৈবাৰী বাসু গাঁৱৰ পৰা এই অঞ্চলত এটাও কলেজ নাই কোকৰাঝাৰৰ পৰা এইফালে উত্তৰত এটাও কলেজ নাই এইটো UPPLৰ নেতাবিলাকে চিন্তা কৰিছে